কৃষ্ণ 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 কৃষ্ণ। যদি দাম্পত্য জীৱনত সুখী হম বুলি ভাবিছা তেন্তে দুটা বিষয়ৰ ওপৰত গুৰুত্ব দিবই লাগিব। এটা হৈছে প্ৰেম আৰু আনটো শৰীৰৰ পবিত্ৰতা। যদি পৰস্পৰ প্ৰেম আৰু শৰীৰৰ পবিত্ৰতা নাথাকে তেন্তে গোটেই জীৱনটোত অশান্তিয়ে পাৰ কৰিব লাগিব। পতিয়ে এক পত্নী ব্ৰত আৰু পত্নীয়ে এক পতি ব্ৰত আৰু ধৰ্ম আচৰণৰ দ্বাৰা জীৱন নিৰ্বাহন। যদি ইয়াৰ বিপৰীতে ব্যভিচাৰ প্ৰবৃত্তিত নামি অন্য স্ত্ৰী বা অন্য পুৰুষৰ সৈতে শৰীৰৰ ভোগৰ স্পৃহা ৰখা হয় বা অন্য স্ত্ৰী পুৰুষৰ সৈতে গোপন সম্পৰ্ক স্থাপন কৰা হয় তেন্তে জানি ল'বা ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব। প্ৰভুৱে এদিন এনেকুৱা পৰিস্থিতি উপস্থিত কৰা ফচাব নহয়, না ওলাই থকা লায়কৰ, না সোমাই থকা, না জীয়াই থকা লায়কৰ কৰিব। একদম চিধা নৰকৰ জীৱন কৰি তুলিব। গতিকে সাৱধান হৈ যোৱা। কোৱা, পাপাচৰণ অধৰ্ম ব্যভিচাৰ কৰি কোনে এই সংসাৰত আজিলৈকে সুখে ভাত খাব পাৰিছে? সংসাৰ ৰোগ শোক ক্লেশ বিঘিনি বিলাই বিপত্তিয়ে গোটেই জীৱন নৰক কৰি তোলে একমাত্ৰ ইন্দ্ৰিয় ভোগৰ আসক্তিত। শাস্ত্ৰই পাপৰ পৰিণাম সদায় দণ্ড বুলি ঘোষণা কৰিছে। পাপ কৰ্মই কোনোদিন শান্তি প্ৰদান কৰিব নোৱাৰে। পাপীবোৰ সদায় সুখ আনন্দৰ অভাৱী হৈ থাকিব। অন্তৰ সদায় ভয় আৰু অশান্তিয়ে পৰিপূৰ্ণ হৈ থাকিব। মুঠতে পুত্ৰ পৰিবাৰ পৰিৱেশ সংসাৰ কোনোদিন সুখী হ'ব নোৱাৰিব। লাগে দেশ সলাওক, লাগে বেশ সলাওক, যেতিয়ালৈকে ধৰ্ম সত্য আৰু ভগৱন্তৰ আশ্ৰয় নলয় তেতিয়ালৈকে জীৱন দুৰ্দশাগ্ৰস্ত হৈ থাকিব। যিখন গৃহস্থই ধৰ্ম সত্য আৰু ভগৱন্তক বিশ্বাস কৰি চলে, অধৰ্ম পাপ ব্যভিচাৰৰ পৰা নিজকে বচাই চলে, সেইখন গৃহস্থই লাগে নিমখ তেলেই ভাত খাওক, সেই গৃহস্থ সদায় সুখী আৰু আনন্দিত হৈ থাকিব। পাপীজনে লাগে ভোজন থালি ৰজাৰ দৰে সজাই লওক, এচি লগাই লওক, অট্টালিকা সজাই লওক, সম্পত্তি বঢ়াই লওক, সেই সোপাই তাৰ মনক কেতিয়াও তৃপ্ত কৰিব নোৱাৰে। তাৰ মন সদায় অভাৱী আৰু অশান্তিয়ে হৈ থাকিব। তাৰ গৃহস্থ কেতিয়াও আনন্দময় হ'ব নোৱাৰে। এদিন নহয় এদিন সেই গৃহস্থ ভাগি চুৰমাৰ হ'বই। এয়া আকৌ পাপীসকলক দিয়া অভিশাপ নহয়, এয়া কৰ্মৰ ফল। ভাল কৰ্মৰ ভাল ফল, পাপ কৰ্মৰ পাপ ফল। ইয়াত ভগৱন্তক দোষী লাভ নাই। ভাল কৰ্ম কৰি ভাল মানুহ হলেহে মনুষ্য জন্মৰ পৰম লাভ উঠাব পাৰি, নহলে বেকাৰ মনুষ্য জন্ম লোৱা হয়। বেকাৰ ভগৱন্তৰ পৰা বিমুখ হৈ বেকাৰ সময় বৰবাদ কৰা হয়। আমি সকলো ভগৱন্তৰ সন্তান। যদি আমি সকলো ভগৱন্তৰ সন্তান তেন্তে ভগৱন্ত আমাৰ পিতৃ মাতৃ, আৰু পিতৃ মাতৃৰ আদেশ অমান্য কৰিলে, পিতৃ মাতৃৰ অপ্ৰিয় কৰ্ম কৰিলে, অধম পাপ আচৰণ কৰি পিতৃ মাতৃৰ জীৱনত কলংকৰ দাগ লগালে যিদৰে পিতৃ মাতৃৰ অবাধ্য হ'ব লগা হয়, পিতৃ মাতৃৰ ধমক খাব লগা হয়, পিতৃ মাতৃৰ হাতত পিটন খাব লগা হয়, সেইদৰে ভগৱন্তৰ পিতৃ মাতৃৰ ওচৰতো দণ্ড বা শাস্তি খাব লগা হয়। লৌকিক পিতৃ মাতৃৰ দণ্ডৰ পৰা হাত সাৰিলেও ভগৱন্তৰ পৰা কোনোদিন হাত সাৰিব নোৱাৰা। যিকোনো প্ৰকাৰৰ ফল উপস্থিত কৰোৱাই দণ্ড দিবই।